হাতত পইচা পাতি নাই ঘৰটো ককাই কৈ আছে চাউল দুটামান আন বুলি ক'ৰ পৰা আনো মাল খাবলৈকে পইচা নাই ৰঘুকাই দোকানতো নাই চাউলটো আজি ভেবেলা দোকানৰ পৰা আহোঁগৈ তাকে অকণমান ঠগি মেলি চাউল কৰিলে আহোঁগৈ ৰ বাপেকে দোকানী দোকানী দোকানত আছো নাই কিবা লাগিছিলে নি কি লাগে ক সোনকালে এইটো ইমান দাম দোকানলৈ আহিলে বেয়াহে পাওঁ নে কিনো তই দোকানত মাল নিবলৈ আহিছোঁ ইমান দাম দি কথা কৈছ যে চাউল আছে না চাউল চাউল আংকালে আমাৰ দোকান নহয় দেখোন ৰঘুকাই দোকানহে যাওঁ কি চাউল লাগিব চালানী নে লোকেল সেই পইচাটো কমতি আছে চালানীটোকে লৈ যাওঁচোন চালানীকে দি দে চালানীকে 2 কেজি দি দে চাউল চাউলৰ যিহে দাম মাথা চাথা গৰম হৈ গৈছে ভাত নেখামে লাগি গৈছে পাই দিয়ক চালানীকে 2 কেজি দি দিয়ক খুৱাই দিয়ক চালানীটো নাই নহয় কি আছে তেনে লোকেলটোকে দি দিয়ক ঐ পোৱালি লোকেলটো চাচোন লোকেল চালানী পাইছিল তই ইয়া ফুটনি দেখ লোকেল চাল কেনে দোকানত ইয়া দোকানত খাওঁতো ৰঘুকা দোকানত খাওঁতে ভাল হ'ব দেই মহা ফুটনি আৰু নাই নাই লোকেল চাল নাই ঐ ককাই কেলে তেনেহ'লে এনে চাউল আছে কৈ আছিলি উঠনিয়ে কৈ দিয়া হেৰি নহয় মোক এনে চটুৱাই আছে কৃষ্ণ লাজিয়ে পালো মোক মই আছে বুলিহে ভাবিছিলো আৰু কিবা লাগে যদি ক পটাপট দি দিম এনেকুৱা খং উঠে এনেকুৱা মানুহ হলে ডিঙিয়ে লাগি যায় ভাল আজি মালটো কম খাই আছে নহ'লে বালি নাই শিকিম বাপেকে মোক গমেই পোৱা নাই ঠগিলৈ যাম তাৰ ইয়াৰ পৰা চাই লওঁ ইয়াক ই মোক দম দিলেতো ই মোক চৌ ঠেঙীয়া কৰিলেতো চাই ল'ম তোক ৰ পটাপট ক কি লাগে ঐ পোৱালি কি লাগে দি দিবি বাৰু হ'ব এইটো উস্তাদি দেখ অকল অৰ্ডাৰহে দিব জানে পাই দেখিবলৈ মন নাযায় ৰা দিছোং ৰা কি লাগে মালিক ইয়াক আজি কুঠকন দিম তাৰ ৰ ককাই দে হেৰি দিয়ক দাইল আধা কেজি দিয়ক আৰু বুট আধা কেজি মটৰ 1 পোৱা দিয়ক চয়াবিন 20 টকা দি দিয়ক দাইল আধা কেজি বুট গুটি আধা কেজি মটৰ 1 পোৱা আৰু চয়াবিন 20 টকা দি দে খালি হেৰি কওক কেইবেগ চেইবেগ নালাগে মোক ডাইৰেক্ট মোনাৰে ভৰাই দিয়ক আপোনাৰ পইচাটো ৰখি যাব কেইবেগৰ ইনেও চিপিয়া মানুহ শুকাই দিয়ক এই মোনাটোতে ভৰাই দিয়ক কেইবেগ চেইবেগ নালাগে দিয়ক ঐ পোৱালি ভৰাই দে দে মালিক মোৰ বস্তু লৈ লওঁ দিয়ক কেইবেগকেইটা ৰখি গ'ল আজি পইচাটো 150 টকা হ'ল পইচা দিম দিম সোনকালে দিয়া মই ভাত দুটামানো খাব লাগে দিয়ক শুকাই দিয়ক পইচাটো পইচাটো নাই নহয় কৈ থাকিলে হ'বলা ক'ৰবাত পইচা আনিছিলো মই 200 টকা আনিছিলো দে পইচা দে নহ'লে মাল খুৱাই দে গম পাবি পইচা দিম দে বস্তুখিনিকে দে মই এইখিনি খিচিৰি বনাম বুলিহে থৈ দিয়ক তেনেহ'লে লওক ই দেখোন চব বস্তু মিহলি কৰি পেলালে দে কাইলৈকে দিবি পইচা কৈ দিয়ক শুকাই দিয়ক মই নথকো নহয় মই থকা ৰখি কাম নকৰোঁ শুকাই দিওঁ শুকাই দিয়ক ৰাতিকে মালৰ লগত খাবলৈ কুৰকুৰকে 2 পেটি মাৰি দিম এতিয়া আৰু ফকতীয়া কি বুদ্ধি লিয়াং বুদ্ধিটা পাইছো ৰ এই মোনাটো পাই এটা বুদ্ধি ল'ব লাগিব ৰ মোনাটো পৰিলেও বাইদেউ আলু চালুবোৰ য'ত ত'ত পেলাই থৈ দিছে যে দোকানত ভালকে থব আকৌ বুট মটৰ য'ত ত'ত পৰিলে গৈ মই নথকো নহয় মানুহক টকা পইচা মই নথকো বেয়া পাওঁ মই থকা দেখি কাৰোবাৰ কাইলৈকে আহি দি দিম দে কৈ থাকিলে আকৌ 150 টকা আনিছিলো বাইদেউ যাওঁ দে মই মাল ঠিকে আছে যাওঁ ধা দিম ই আজি
ট্ৰেইনতে দিম ঐ পোৱালি যা। ক'ৰ পৰানো আহে এইবোৰ মানুহ ঐ পোৱালি এইটোক চিনি পাও নাই খা গম পালি ঠগি ঠগিছে এনে মোক ঠগিবলৈ আহে ইমান দাম দোকানীটো পালি দোকান এইটো বেংকটো নহয় আজিৰ পৰা দোকান লা 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 बाय बाय टाटा गुड बाय गया